এই গাইজ মানে এটা কথা হৈ গ'ল মানে পৰহি আমাৰ নাৰায়ণ পূজা আহিছিল সেই নাৰায়ণ পূজাৰ মানে এটা ভিডিঅ' দিম বুলি ভাবিছিলোঁ আপোনালোকক মানে ভিডিঅ'টো দিলেই হৈ গৈছিল সেইকাৰণে মানে আজি ঘৰতে আছোঁ মানে কি কৰোঁ কি নকৰোঁ সকলোবিলাক দেখাই থাকিম। নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিম মানে ক'ত যাওঁ ক'ত নাযাওঁ সকলোবিলাক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। লাষ্টত এটা লাৰিও আছে বাকী এইখন বনাম বনাই আছোঁ। এই গাই যেতিয়া মানে পিঠা পুৰি আছোঁ আৰু এইপিনে হাল চব দি আছে চাওকচোন। এখন হল এই গাই ফাইনেলি মই এতিয়া খাবলৈ ধৰিলোঁ, আপোনালোকে চাই থাকিব অলপমান। এই গাই এতিয়া মানে মই চোতাল সাৰিম, আপোনালোকে চাই থাকিব। অকল মহিলা কৰিলে নহয়, পুৰুষে কৰিব পাৰি চব কাম। এই গাই ডাৱৰ কাৰণে এটা নাও কাটিম, চাই থাকক। কাটা হৈ গ'ল, ইয়াৰ পৰাই এতিয়া এনেকৈ বিভেদ কৰিম, এটা নাল হ'ব আৰু বঢ়িয়াকৈ। এই গাই এতিয়া মানে মই শিংবাৰীত যাওঁ, মানে ধুনীয়াৰ গুটি আনিব যাম আৰু জাঠাৰ গুটি আনিব যাম, আপোনালোকে চাই থাকক। এই গাই এইখন আছিল লখিমীয়া ঢেবা, কওকচোন। এই ফাইনেলি দোকানখন পালোঁ, ইয়াৰ ওপৰত লেখা আছে বৰ্মন ঔষধ মিচিং আদি পোৱা যায়। বলকচোন অলপ ভিতৰমুখে যাওঁ। এইখনে হৈছে দোকানটোত সকলোবিলাক বস্তু পায়, ইয়াত ঔষধ নানা ধৰণৰ ঔষধ পোৱা যায়। দাদা আপোনাৰ নামটো কওকচোন। এই দাদা মানে ধনিয়াৰ গুটি 4 পেকেট দিয়া আৰু জাঠাৰ গুটি 2 পেকেট দিয়া। আৰু এইখনে হৈছে সেইখন দোকান শিঙিমাৰীত আছে। এই দাদাজনেও ভাল, কথা বতৰা বঢ়িয়া, আহিব পাৰে সকলোবিলাকে ঔষধ লৈ যাব পাৰে। এই ঘৰ আহি পালোঁ, এই মানে এইগিলা ধনিয়াৰ গুটি হেৰি গুটি চব লৈ আহিলোঁ, এতিয়া ভাত খাওঁ। এতিয়া মানে মই কামলৈ যাওঁ, আপোনালোকক অলপমান বজাৰ এখন দেখাই দিম, চাই থাকক ভিডিঅ'টো। My mind is breathing in. Break out, I've got to see. এই গাইজ পাবৰ হ'ল এই চাৰিআলি চকটোকে হাতীয়াতল চক বুলি কয়। মানে আঘাতে এইটো ৰাস্তা দি ঘূৰাই দিলে এনেকৈ পচৰীয়া ইমামী কোম্পানীক যাব পাৰি। মানে আগতে ৰাস্তাটো তাৰমানে ভাল হোৱা নাছিল, কেঁচা আছিল, এতিয়া তাৰমানে ৰাস্তাটো ভাল হৈ গ'ল। মানে সিপিনে এখন গাড়ী আহিলে ইপিনে গাড়ীবিলাক তাৰমানে ৰখিব লগা হ'ল। অলপ আগতে মামা আহি গ'ল, মানে ৰাস্তাটো দেখা পালে, সেইকাৰণে ৰাস্তাটো এতিয়া মানে ভাল কৰি দিলে, কি আহল বহল কৰি দিলে। এতিয়া মানে গাড়ী চলেই ভাল লাগে, চাওক, চাই থাককচোন। এইখন হ'ল পাহাৰ, আলবৈ পাহাৰ। ইয়াত মানে শৰাইঘাট মানে কিবা কানি কৰিব আৰু আগৰ যিবোৰ বস্তু আপোনালোকে হ'লে অলপমান দেখাম।
মই সিমান এটা ক'ব নাজানো, তথাপিও কৈ দিলোঁ অলপমান। এতিয়া মানে আমাৰ এণ্ট্ৰি কৰে ঘৰ পাবৰে হ'ল। যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। বাই বাই। এই গাইছ মই ইয়াতে এণ্ট্ৰি কৰা চাই